আজিৰ এটা বিশেষ মিনি ব্লগলৈ আপোনালোকক আদৰণি জনালোঁ। এয়া মোৰ মামাৰ ঘৰ, মধুপুৰ নাহৰণি। মনোমোহা এই গাঁওখনিৰ লগত কিমান যে কি স্মৃতি জড়িত হৈ আছে সৰু কালৰ পৰা আজিলৈকে। বৰ আপোন মোৰ এই মামাৰ ঘৰখন। এয়া চাওকচোন, পাৰহালেও আজি গম পাইছে চাগে মই আহিছোঁ বুলি, একদম উৰি আহি কিনে মোৰ সন্মুখতে পৰিছেহি। সৰু এটা ভিডিঅ' বনাই স্মৃতি হিচাপে ৰাখি থ'বলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, মোৰ মামাৰ ছোৱালী, তাই দমকলৰ পৰা পানী তুলি আছে। আজিৰ দিনত হয়তো দমকল খুবেই কম, কিন্তু মোৰ মামাৰ ঘৰখনত আছে। আৰু এয়া ভণ্টীয়ে সূতা উঘাই আছে তাঁত লগাবৰ বাবে। মাজতে দেখিলে সৰু টিকলুকেইটা, তেহেঁতি গছৰ ওপৰত উঠি আছিলে। এইবিলাক আগতে আমিও খুব কৰিছিলোঁ। এয়া চাওকচোন, এনাই এতিয়াও কঁকাল পৰিও কাম কৰিয়ে আছে।